নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰীতি হোম কিচেনৰ ফালৰ পৰা মই প্ৰীতি আজি আপোনালোকৰ বাবে লৈ আহিছোঁ চুজিৰ লাডুৰ এটা ৰেচিপি। চুজিৰ লাডুটো বনাবলৈ একেবাৰে সহজ আৰু সকলোৱে বেলেগ বেলেগ ধৰণে বনায়। ময়ো আজি অলপ বেলেগ ধৰণে বনালোঁ। তাৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাওকচোন আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব, লগতে শ্বেয়াৰো কৰি দিব আৰু এটা ধুনীয়া কমেণ্টো কৰি দিব। মানে আপোনালোকে ভিডিঅ'বিলাক লাইক কমেণ্ট কৰিলে ভাল লাগে বনাবলৈ ভিডিঅ' আগলৈকো। তাৰ কাৰণে মই চুজি লৈ লৈছোঁ। ঘৰত থকা নৰ্মেল বাতি এটা দি 1 বাতি চুজি লৈ লৈছোঁ আৰু 1 বাতি চুজিৰ কাৰণে মই ইয়াত 2 চামুচ গাখীৰৰ সৰ এড কৰি দিছোঁ। গাখীৰৰ সৰটো বহুত বেছি দিন পুৰণা নাৰাখিব, আজিৰ বা কালিৰ মানে এদিন আগৰ হ'লে কোনো কথা নাই। এতিয়া মই এইখিনি একদম ভালদৰে মিহলাই ল'ম, মানে কোমল কোমল হাতেৰে চুজিখিনিৰ লগত গাখীৰৰ সৰখিনি ভালদৰে মিলাই ল'ব লাগে। আৰু ইয়াত মই আনফালে গাখীৰ লৈ লৈছোঁ। গাখীৰখিনি গৰমো নহয় ঠাণ্ডাৰো নহয়, ৰুম টেম্পাৰেচাৰৰ গাখীৰ হয়। মানে ফ্ৰিজত থোৱা গাখীৰ হ'লে অলপ দেৰি আগত বাহিৰত উলিয়াই থ'ব, এঘণ্টামানৰ পিছত মানে এই ৰেচিপিটো বনাব পাৰিব। আৰু গাখীৰটো এড কৰোঁতে অকণকৈ এড কৰিব, কাৰণ এবাৰতে বহুত বেছিকৈ এড কৰি দিব নালাগে। অলপ অলপকৈ গাখীৰ এড কৰি পেলাই এইটো একদম কোমল মানে চফ্ট ডো এটা ৰেডি কৰি ল'ব লাগিব। আৰু ইয়াত যে গাখীৰৰ সৰটো যে দিছে, সেই গাখীৰৰ সৰটোৱে ইয়াত মাৱাৰ কাম কৰে। যেতিয়া মাৱা নহয় ঘৰত, তেতিয়া গাখীৰৰ সৰ দি পেলাই এনেকুৱা ৰেচিপিবোৰ বনাব পাৰে। বহুতেই ধুনীয়া হয়। যদি বনাই খোৱা নাই গাখীৰৰ সৰ দি এবাৰ বনাই পেলাই খাবচোন, বহুত বেছি ধুনীয়া হয়। আৰু এতিয়া মই এইখিনি আধা ঘণ্টামানৰ কাৰণে ৰেষ্ট কৰিবলৈ দিম, কাৰণ যিহেতু চুজি হয়, চুজি অলপমান পানী শুহি পেলাই চুজিটো ডাঠ হৈ যাব। আৰু ইয়াত আধা ঘণ্টাৰ পিছত দেখিছেনে কিমান টাইট হৈ গ'ল ডোটো। এতিয়া মই আকৌ এবাৰ চুজিৰ ডোটো মঠি ল'ম, অকণমান সময় মঠি ল'ম, যাতে এইটো ধুনীয়াকৈ এটা মানে ওপৰৰ পৰা চিকনা হৈ যায়। তাৰ কাৰণে চুজিত ভালদৰে চিকনা হৈ যোৱাৰ পিছত মই এইটো দুটা ভাগত ভাগ কৰি ল'লোঁ। যোনটো এটা ভাগ হাতত লৈ লৈছোঁ আৰু আনটো ভাগ মই ঢাকি পেলাই ছাইড কৰি থৈ দিম। এটা লাড়ু হাতত লৈ মই এখন প্লেট লৈ লৈছোঁ। প্লেটখনৰ তল ছাইডটো মানে বেক ছাইডটোত অকণমান তেল লগাই লৈছোঁ। তেল বা ঘিউ সানি ল'লেই হ'ল। আৰু লগতে বেলনা মাৰিডাল লৈ লৈছোঁ। বেলনা মাৰিডালতো মই অকণমান ঘিউ সানি লৈছোঁ। সানি লৈ পেলাই এইটো আমি ৰুটিৰ দৰে এতিয়া বেলি ল'ম। ৰুটিৰ দৰে পাতল বেলিব নালাগে, অলপ ডাঠ থাকিব লাগে। মানে যেনেকৈ আমি পৰঠাৰ কাৰণে বেলো নহয়, তেনেকুৱা মানে হিচাপত বেলি ল'ব লাগে। অকণমান অসুবিধা হয়, কাৰণ কাঁহীখন অকণ আগা পিছা হৈ গৈছে মোৰ, কিন্তু এইটো প্ৰচেছ মানে কাঁহীতে কৰিব লাগিব। বেলনাত কৰিলে কেতিয়াবা কি হয়, লাগি ধৰে আৰু যেতিয়া মানে আমি উঠাবলগীয়া হয় নহয়, তেতিয়া হয়তো ভাঙিও যাব পাৰে। আৰু ইয়াৰ থিকনেছটো চাই লওক, মই দেখাই দিছোঁ। বহুত বেছি ডাঠো হ'ব নালাগে আৰু বহুত বেছি পাতলো হ'ব নালাগে। এইদৰে চুজিৰ লাড়ু বনালে খাবলৈও বিৰাটেই টেষ্টি হয় আৰু একেবাৰে কম সময়তে বনাব পাৰি। এতিয়া চুজিৰ ৰুটিটো বেলি হোৱাৰ পিছত মই এখন টাৱা গৰম কৰি লৈছোঁ। টাৱাখন ভালদৰে গৰম হৈ যোৱাৰ পিছত গেছৰ ফ্লেমটো একেবাৰে ল' কৰি চুজিৰ ৰুটিটো আমি উল্টা পুল্টা কৰি দুইটা ছাইডে ভালদৰে চেকি ল'ম। আৰু চেকিবৰ কাৰণে যদি অকণমান কেতিয়াবা অসুবিধা হৈ যায়, টাৱাখন নন ষ্টিকৰ নহ'লে অকণমান তেল কিনাৰত দি দিব পাৰে। আপোনাৰ যদি টাৱাখন নন ষ্টিকৰ হয়, তেতিয়াহ'লে ইয়াত তেল দিয়া কোনো কথাই নাহে। 5 মিনিটমান সময় লাগে ল' ফ্লেমত এটা ৰুটি হ'বলৈ। যেতিয়া ৰুটিটো হৈ যায় নহয়, ইয়াৰ মানে ওপৰত মানে ব্ৰাউন কালাৰৰ ফুটফুটো আহি যায়, বা ৰুটিটো হওঁতে দেখিয়ে গম পাই যাব টান হৈ যাব, তেনেকুৱাতে আপুনি ৰুটিটো নমাই ল'ব পাৰিব। আৰু ৰুটিকেইটা নমাই পেলাই একদম ভালদৰে ঠাণ্ডা কৰি ল'ব। মোৰ প্ৰথমতে বনোৱা ৰুটিটো ঠাণ্ডা হৈ গ'ল। সেই ৰুটিটো মই ভাঙি ল'লোঁ এটা বাচনত। প্ৰথমতে বনোৱা ৰুটিটো মই ভাঙি টুকুৰা টুকুৰি কৰাৰ পিছত মই এটা মিক্সাৰ জাৰত ট্ৰান্সফাৰ কৰি ল'লোঁ। আপোনালোকে এই প্ৰচেছটো একেলগেও কৰিব পাৰে, যদি দুইটা ৰুটি একেবাৰে মানে ঠাণ্ডা হৈ গ'ল। আৰু মোৰ যিহেতু ডাঙৰ মিক্সাৰ জাৰটো বেয়া হৈ আছে, তাৰ কাৰণে মই সৰুটোত পিচিব লাগিব। আৰু সৰুটোত পিচিবৰ কাৰণে মানে এটা ৰুটিয়ে পিচিব পাৰি, সৰু জাৰটো যিহেতু সৰু। আৰু এটা ৰুটি পিচি হোৱাৰ পিছত মই আনটো ৰুটিও চেম প্ৰচেছতে ভাঙি পেলাই মিক্সাৰত পিচি ল'লোঁ। আৰু পিছোতে ইয়াৰ পাউডাৰটো একদম পূৰা ফাইন পাউডাৰ কৰি দিব নালাগে, এটা চুজিৰ নিচিনাই পাউডাৰ হয়। বহুত ধুনীয়া লাগে দেখিবলৈ। এনেকৈ যদি লাড়ুটো বনাই চুজিৰ লাড়ুটো, খাবলৈও বিৰাটেই টেষ্টি হয়। আৰু এয়া দেখিছেনে মোৰ চুজিখিনি পিছা হৈ গ'ল। এতিয়া মই ইয়াত ড্ৰাই ফ্ৰুটছ এড কৰিম। ড্ৰাই ফ্ৰুটছৰ কাৰণে মই অকল কাজুৱে লৈছোঁ। ইয়াত আপোনালোকৰ মন পচন্দৰ ড্ৰাই ফ্ৰুটছ এড কৰিব পাৰে, বা ডেচিকেটেড নাৰিকলো এড কৰি দিব পাৰে, তেতিয়াও ভাল লাগে। যদি কেঁচা নাৰিকল এড কৰে, নাৰিকলটো অকণমান ভাজি ল'ব। আৰু ড্ৰাই ফ্ৰুটছখিনিও আপোনালোকে ভাজি লৈ এড কৰিব পাৰে ইচ্ছা কৰিলে, কিন্তু নাভাজাকৈ ইয়াৰ টেষ্টটো বহুত ধুনীয়া আহে। আৰু ইয়াত মই 2 চামুচ ঘিউ লৈ লৈছোঁ। ঘিউ জেগাত আপোনালোকে তেলো ল'ব পাৰে, কিন্তু মই ছাজেষ্ট কৰিম ঘিয়ে ল'ব। 2 চামুচ ঘিউ এড কৰাৰ পিছত মই ইয়াত যোনটো বাতিৰে চুজি লৈছিলোঁ, সেইটো বাতিৰে আধা বাতি মই চেনি লৈছোঁ। চেনিখিনি মই মিক্সিত পিচি লৈছোঁ মিহিকৈ। আৰু এতিয়া মই এইখিনি একদম ভালদৰে মিলাই ল'ম। চেনিখিনি মিলাই লোৱাৰ লগতে ইয়াত লাড়ু বান্ধিব পৰা হৈয়ে যায়, আপোনালোকে দেখি গম পাই গৈছে চাগে। কিন্তু ইমানেই সহজ হয় এই লাড়ুটো বনাবলৈ। আৰু চাওকচোন, ইয়াত মানে 2 চামুচ ঘি দৰকাৰ হৈছিলে খালি এই লাড়ুটো বনাবলৈ। এনেই জেনেৰেল হিচাপত চুজি লাড়ু বনালে আপোনাৰ চুজিখিনি ভাজিবৰ কাৰণে ঘি বহুত প্ৰয়োজন হৈ যায়, নহয় জানো? কিন্তু এনেকৈ লাড়ুটো বনালে নহয়, 2 চামুচ ঘিউতে বহুত ধুনীয়া হৈ যায়। আৰু কিমান সহজতে লাড়ুটো বান্ধি গৈছে চাওকচোন। খালি মানে অকণমান হাতত লৈ পেলাই হাতে টিপি দিয়াৰ লগতে লাড়ুটো বান্ধিব পৰা গৈছে।
আৰু এইদৰে যদি চুজি লাড়ু বনাই পেলাই খোৱা নাই তেতিয়াহ'লে এবাৰ বনাই খাবচোন, বহুতেই ধুনীয়া হয় আৰু একেবাৰে কম সময়তে বনাব পাৰি। বনাবলৈও মানে কোনো মানুহৰো প্ৰয়োজন নহয় বা হাত পুৰি যাব কিবা কৰিব তেনেকুৱাও কোনো মানে কথাই নাহে। যিসকলে কুকিং নাজানে তেওঁলোকেও বনাব পাৰিব, একেবাৰে সহজতে বহুত ধুনীয়া এটা ৰেচিপি হয়। আৰু ঘৰত যেতিয়া আলহী থাকে নহয়, আলহী আহিলেও লগতে বনাই পেলাই আপুনি খুৱাব পাৰে, ইমানেই সহজ হয়, ইমানেই ধুনীয়া হয়। আৰু এনেকুৱা নহয় যে হোটেলত পোৱা লাড়ুটোতকৈ এইটো কম টেষ্টি হয় বুলি। হোটেলত বনোৱা লাড়ুটোতকৈ বেছিহে টেষ্টি হয়, কাৰণ যিহেতু এইটো আপুনি নিজ হাতেৰে বনাব, ইয়াত মানে কোনো কিমান দিনৰ আগৰ হয় বুলি কোনো কথা নাহে, নিজে একদম পূৰা ফ্ৰেছ ফ্ৰেছ বনাই খাব পাৰিব, বহুতেই টেষ্টি হয়। এবাৰ ট্ৰাই কৰি চাবচোন ভিডিঅ'টো, আৰু কেনেকুৱা হৈছে মোক জনাব। যদি কিবা ভুল হৈছে সেইটোও মোক ক'ব, মই আগলৈ শুধৰাবলৈ চেষ্টা কৰিম। যদি এই ৰেচিপিটো ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব লগতে বন্ধুবৰ্গলৈ, আৰু এটা ধুনীয়া কমেণ্ট কৰিও দিব যাতে মই গম পাওঁ। যদি বেয়াও লাগিছে তেতিয়াহ'লে ডিছলাইক কৰি দিব, ডিছলাইকতো ক'ব পাৰে কমেণ্ট কৰি, ক'ত ভুল হৈছে কি হৈছে সেইবোৰ মই শুধৰাবলৈ চেষ্টা কৰিম।